हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल जी नेचुरल ब्लॉग। এই মাছটো বাৰু চিনি পাইছেনে আপোনালোকে? এই মাছটোৰ নাম হৈছে কাজলী মাছ। ঠাইভেদে ইয়াক পাঁচপতালি বুলি কোৱা হয়। এই মাছটো দেখিবলৈ খুবেই ধুনীয়া, বগা হয়। ইয়াক কাটিবলৈও সহজ। আজি আমাক শাহুমাৰ হাতৰ জুতি খুৱাব হেনো। এয়া মাছকেইটা এনেদৰে কাটি লৈছে, লৈ ধুই লোৱা হৈছে। এতিয়া এটা কেৰাহীত তেল দি তাতে পিঁয়াজ, আদা নহৰু পিঠা, কেঁচা জলকীয়া, জিৰাৰ গুড়ি আৰু বগা সৰিয়হ ব্যৱহাৰ হৈছে। পিঁয়াজখিনি এনেদৰে মজাই লৈ পেলাই তাতে সৰিয়হখিনি দি দিয়া হৈছে। এইখিনি অকণমান সিজিবলৈ দি ইয়াতে সৰহকৈ পানী দিয়া হ'ব, কাৰণ ইয়াতে এবাৰতে পানী দিয়া হ'ব, বাৰ বাৰ দিয়া নাযাব। এতিয়া মাছকেইটা ইয়াতে দি দিয়া হৈছে। মাছকেইটা দি এতিয়া ভালদৰে লৰাই লোৱা হৈছে, কাৰণ ইয়াক বাৰ বাৰ লাৰি দিয়া নাযাব, কাৰণ ভাঙি যাব। খুবেই ঢিলা মাছ, খুবেই টেষ্টি মাছ। ইয়াৰ দাম হৈছে কিলো 800 টকা। ইয়াক খোৱাৰো এটা ধুনীয়া টেকনিক আছে। এইটো মুখত ভৰাই দি, গোটেইটো মুখত ভৰাই দি পেলাই মূৰটোত ধৰি টানিলে কাঁইটডাল ছেপাৰেট হৈ যায়। ইয়াৰ হৈ গ'ল। খাবচোন এবাৰ এনেদৰে বনাই, ভাল লাগিব। থেংক ইউ।